হেল্ল' এভৰিৱান সকলোকে পৰিৰুচি চেনেললৈ মই পৰিণীতাই পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া 11টামান বাজিলে আৰু আমি ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ। এতিয়া মই এটা বিশেষ কাম কৰিবলৈ কাৰণে ৰেডি হৈ আছোঁ আৰু সেই বিশেষ কামটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। যিহেতু মই কোনোদিনে কৰি পোৱা নাই, তেন্তে বলকচোন চাই লওঁ বিশেষ কামটোনো কি। গুড ইভিনিং ফ্ৰেণ্ডছ, এতিয়া সন্ধ্যা 5 বাজিছে আৰু একাপ চাহ খোৱাৰ সময় হৈছে। আজি বতৰটো যিহেতু ঠাণ্ডা বতাহ, গতিকে এনেকুৱা বতৰত পকৰি খাই খুব ভাল লাগে, বিশেষকৈ গৰম চাহৰ লগত। গতিকে আজি ভাবিছোঁ পকৰি বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম মই কেনেকৈ পকৰি বনাওঁ। তেন্তে বলকচোন চাই লওঁ। আজি মই বনাব লৈছোঁ মচুৰ দাইলৰ পকৰি। তাৰ বাবে ৰাতিপুৱাই কেইটামান মচুৰ দাইল তিয়াই ৰাখিছিলোঁ আৰু এনেদৰে পেষ্ট কৰি এটা বাটিত লৈ লৈছোঁ। লগত দিছোঁ 2 চামুচ বেচন, 1 চামুচ পিঠাগুড়ি, কাটি থোৱা পিঁয়াজ, নৰসিংহৰ পাত কেইখিলামান আৰু প্ৰয়োজন অনুসৰি নিমখ দি ভালদৰে হাতেৰে মিক্স কৰি দিছোঁ। যদি বিচাৰে জিৰা গুড়ি, ধনিয়া গুড়ি জাতীয় যিকোনো মছলা দিব পাৰে, মই কিন্তু দিয়া নাই। তেল গৰম হোৱাত এনেদৰে হাতেৰে এটা এটাকৈ দি দিছোঁ আৰু এয়া অতি কম সময়তে আমাৰ মচমচীয়া পকৰি হৈ গ'ল। আৰু গৰম চাহৰ লগত এনেদৰে পকৰি সোৱাদ লৈ কোনে কোনে ভাল পায় মোক জনাবচোন। সামৰণি মাৰিছোঁ। যদি ব্লগটো চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।